हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল मोरो ভাল আৰু আপোনালোকৰ সকলোকে মই প্ৰিয়ংকা কালেকশ্যন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এইখন চাদৰৰ ফুলৰ চানেকি প্ৰথমটো পাৰ্ট সেকেন্ড পাৰ্ট আপোনালোকে পাব। প্ৰথমটো পাৰ্ট এইটো কাৰণে কৈছোঁ কাৰণ এতিয়া আপোনালোকে যেটো দেখি আছে জুম কৰি প্লাই দেখুৱাই দিছোঁ হেইটো ফুলৰ চানেকিহে লৈ আহিছোঁ আৰু যেটো ইয়াৰ ওপৰত দেখিছে আপোনালোকে হয়তো ধৰিব পৰা নাই আপোনালোকক মই দেখুৱাই দিও বাৰু কোনটোৰ কথা কৈছোঁ যেটো আপোনালোকে তলৰ দেখিছে ওপৰৰ এইটো কথা কৈছোঁ টোটালি বেলেগ হয় ফুলকেটা সো মাজতো হেইটো ফুলে ইউজ কৰা হৈছে কিন্তু মই তলৰ ফুলৰ চানেকিটোহে লৈ আহিছোঁ আজি আৰু চাদৰখনৰ কালেকশ্যন তিনিখন একেলগে দিছিলোঁ তাৰে যদি আপোনালোকে এখনো চোৱা নাই তেতিয়াহলে স্ক্ৰিনৰ হেখত চাব পাৰিব। প্ৰথমতে আপোনালোকে এই পাৰ্টখিনিৰ পৰা উঠাব যেটো পিংক কালাৰ দেখিছে পাঁচটা ঘৰত বহোৱা হৈছে আৰু এটা ঘৰ গেপ এৰি গ্ৰীন কালাৰে তিনিটা ইফালে তেনেকে কৰা হৈছে। এইটো ডিজাইনটো ফাৰ্স্ট এই গুটাখিনি ব্লু গ্ৰীন আৰু পিংক এই ডিজাইনখিনি ফাৰ্স্ট কৰি ল'ব তেতিয়া সহজ হ'ব আপোনালোকৰ। তাৰ পিছতে এইটো সাইডো কৰিব পাৰে আপোনালোকে নতুবা মই যেটো পেনেৰে দেখুৱাই দিছোঁ এই পিংক কালাৰ এইটো এটা বেলেগ পাৰ্ট হয় সো এইখিনি কৰি ল'ব। এটা পাৰ্ট যদি আপোনালোকে ধুনিয়াকে কৰি লয় আপোনালোকৰ কাৰণে সহজ হ'ব। সো এইটো কৰা হৈ গ'ল আপোনালোকৰ এইটো কৰা হোৱাৰ পিছত এইফালৰ পৰা আপোনালোকে বঢ়াই গৈ থাকিব পাৰে ওপৰৰ সাইডো বঢ়াই গৈ থাকিব পাৰে আৰু হেতু সাইডো বঢ়াই যিমানখিনি স্পেচ আছে গুটেখিনি মই ধুনিয়াকে এতে বহুৱাই দিছোঁ কাৰণ এই ফুলটো দেখিবলৈ বৰ ধুনিয়া হয় আৰু সহজো হয় মোৰো কৰি ভাল লাগিলে হেতু কাৰণে ধুনিয়াকে গুটেখিনি যিমানখিনি স্পেচ আছিলে গুটেখিনি বহুৱাই দিছোঁ। আপোনালোকক বুজাই নাথাকো কেডা ঘৰত কিমান কি আছে কাৰণ একেবাৰে সহজ হয় সো আপোনালোকক জুম কৰিহে দেখুৱাই দিম আপোনালোকে ধুনিয়াকে তুলি ৰাখক গ্ৰাফত আৰু এটা পাৰ্ট জুম কৰি দেখুৱাই দিম ৰাইট সাইডো দেখুৱাম আৰু ফুলটো লেফট সাইডো দেখুৱাম আৰু এই ফুলটো ফিৰুৱা ফুল হয় যেটো আপোনালোকে পিংক কালাৰ মাজত ব্লু কালাৰ এটা ইনটু মানে পুৰণ চিন দিয়া হৈছে সেইখিনিৰ পৰা ফিৰুৱা হয় সো আপোনালোকে সম্পূৰ্ণ ফুলটো তুলি নাৰাখিলো এইখিনি তুলি ৰাখিলে আপোনালোকৰ কাৰণে যথেষ্ট হ'ব। সো আপোনালোকে যদি এনেকুৱা ধৰণৰ ফুলৰ চানেকি চাব বিচাৰিছে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সেই ফুলটোৰ সেকেন্ড পাৰ্ট বুলি ক'লো যে এই ফুলটো আপোনালোকে পাব বেলেগ এটা ফুলৰ বা বেলেগ মেখেলা চাদৰ ফুলৰ সৈতে কাৰণ হেতু একেবাৰে শৰ্ট হৈ যাব হয়তো মই শৰ্টছটো দিব পাৰো হেতু আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিলে চেনেলটো পাই যাব আৰু এইটো ফুলটো খুবেই ধুনিয়া আৰু হেতু ধুনিয়া হেতু একেবাৰে সহজ কিন্তু মোৰ উঠোৱা টাইম নাথাকিলে হেতু কাৰণে মই আপোনালোকক এইটো ফুলকে দি দিলো আৰু এনেকুৱা যদি আপোনালোকে কালাৰ কম্বিনেশন যেনেকুৱা মই মিলাইছো গ্ৰাফখনত তেনেকুৱা মিলালে আপোনালোকৰ কাৰণে আৰু ধুনিয়া হ'ব আৰু সহজো হৈ পৰিব। সো ভিডিওটো আজিলৈ এখিনিয়ে টাটা বাই বাই।